লয়লা উপজিলা পুত্র পাছে দেখি গোপ নন্দে কৰিলা শপতে স্নান পৰময়া নন্দে দৈবজ্ঞ ব্ৰাহ্মণগণ অনাইলায়নেক জাত কৰ্ম কৰাইলন্ত পুত্ৰ ৰজতেক দেৱ পিতৃগণ কয়ৰ শিলা যেন শৈক্য ব্ৰাহ্মণক দিলা দান ধেনু 2 লক্ষ নিৰ্মিলন ত্ৰটিলৰ পৰ্বত গোটাখাত থানে থানে থৈলা তাত ৰত্নয় সংখ্যাত সুবৰ্ণ ৰজত বস্তে কৰিয়াবিত তাকু নন্দে দিলা দান হুয়া কৃত অৰাম কৰন্ত মংগল বেহি বহু বিপ্ৰচয় নতে ভাতে কৰৈ তুতি পহিয়া চপয় গাঁৱে গীত গীতালে হাতত তাল ধৰি আনন্দে দুন্দুভি বাৱে ফুংকে শংখ বেৰি গোৱা লগনত বৰ আনন্দ মিলিল ধেনু বৎস বিষ কহা লধিত দিল সাঞ্জি মানসি গুথ কলি পিল গন্ধ জলে বিচিত্ৰ পতাকা ধ্বজ ৰচিল চিৰালে উৎসুকে কাচিবে লইল যত গোপগণ পিন্ধিল বিচিত্ৰ বস্ত্ৰ ভালয় ভাৰণ মাথাত মৈৰাইৰ পাখি ফালি ফুলে চলে আৱান্থুতে তুলয় শুবৰ নৰমালা গলে দধি দুগ্ধ ঘিতৰ সন্দেহ ধৰিয়াতি নন্দৰ গৃহক লাগি যাই ধাৰি বাতি গোপী গণু শুনে পৎপুত্ৰ ভৈল দাৰ উৰুক মুৰুক কৰি পিন্ধয় অলংকাৰ বান্ধিল উচ্চল সোপা পুষ্পে ভৰি কেশ আশিতয়ঞ্জন শিখে সিন্দুৰ বিশেষ অৰাম মুখ পংকজ কয়াতি ৰঞ্জিল কুমকুমে
হাতত সন্দেহে চলি যায় জুমা জুমে চলয় উচ্চ কুশলয় কুণ্ডল কৰ্ণৰ বাজে ৰুণ ঝুন কৰি নুপুৰ পাৱৰ বাহুত বলয় আকাংক গল পাতা গলে পিন্ধিনে তো খুন্তা জালি লয়লা খেচলে অৰাম পৰৈ পুষ্প পথত পাৰ পৰা সখী পাৰিলৈ উৰুলি খবে নন্দ ঘৰে পখী। জয় কৃষ্ণ। শিৰোনামা নন্দৰ ঘৰত হোৱা উৎসৱ নন্দোৎসৱ, যিদৰে আজি আপোনালোকৰ ভাগৱতোৎসৱ ভাগৱতৰ উৎসৱ। শুকদেৱে দানৱৰ কথাবোৰ থৈ গোবিন্দৰ শিশুলীলা কথা ক'বলৈ গ'ল। পুত্ৰ উপজা দেখি নন্দৰ আনন্দ, কাৰণ খাটি খাটি কৃষ্ণক পাইছে। দৈবজ্ঞ আনালে, ব্ৰাহ্মণ আনিলে, জাতকৰ্ম কৰিলে, জাতকৰ্ম কৰি ব্ৰাহ্মণক দিছে 2 লক্ষ ধেনু দান। আৰু গোপগণেও সাজি কাচি আহিছে কৃষ্ণক চাবলৈ, সকলোৱে ভাল ভাল কাপোৰ পিন্ধি আহিছে। লিখিছে গোৱাল গণত বৰ আনন্দ মিলিল, ধেনু বৎস বিষক হালধি তৈল দিল। গৰুবিলাককো হালধিৰে ধুৱাইছে, শিঙত তেল দিছে। যিদৰে আমি গৰু বিহু দিনা কৰোঁ, গোহালি দুহালি পৰিষ্কাৰ কৰি নত ভাতে কৰৈ তুতি প্ৰহিয়া চপয় কৰন্ত মংগল বেৰি বহু বিপ্ৰচয়। আৰু বহুতো ব্ৰাহ্মণ পণ্ডিতে বেদৰ ধ্বনি উচ্চাৰণ কৰিছে। আটাইতকৈ ডাঙৰ কথা, গোপীগণে কৃষ্ণক চাবলৈ অতি অধীৰভাৱে আগ্ৰহান্বিত হৈ আছে। যিদৰে কোনোবা এজনী ছোৱালী যদি মাক দেউতাকে কয় আমি চাই দিয়া ল'ৰাটোলৈহে যাব পাৰিবি, ধৰি লৈছোঁ, ছোৱালীজনী ভাবি আছে কেনেকুৱা ল'ৰালৈ বা মা দেউতাই বিয়া দিয়ে। পিছত ল'ৰাটো ঠিক হৈ গ'ল, বোলে অমুকৰ তাত আহিছে, মামা ঘৰলৈ ব'লা এপাক দেখাই লৈ আহোঁ। ছোৱালীজনী কিমান গভীৰ আগ্ৰহে নিজৰ সেই মনৰ মানুহজনক চাবলৈ যাব। ঠিক সেইদৰে গোপগণে, এই নাৰীসকলে, গোপীৰ নাৰীসকলে আজি কৃষ্ণক স্বামী হিচাপে চাব গৈছে। অকল শিশু কৃষ্ণ হিচাপে যোৱা নাই। শিশু কৃষ্ণ হিচাপে গ'লে কি, গ'ল আৰু চালে গুচি আহিল। কিন্তু ইয়াত লিখিছে কাপোৰবোৰ সাঁচি থোৱা ভাল কাপোৰবোৰ পিন্ধিছে, অলংকাৰ পৰিধান কৰিছে। কিয়? সেইখিনিতে কিয়ৰ প্ৰশ্নটো আহি পৰিছে। প্ৰভুজনে অতি সুন্দৰভাৱে পঢ়ি গৈছিল। লিখিছে যে গোপীগণো শুনে পুত্ৰ ভৈল যশোদাৰ, উৰুক মুৰুক কৰি পিন্ধৈ ভাল ভাল অলংকাৰ, অলংকাৰ পিন্ধি আহিছে। বান্ধিল উচ্ছল খোপা পুষ্পে ভৰি শেষ, আশিত অঞ্জন শিষে সেন্দুৰ বিশেষ। একেবাৰে কাজল চাজল লৈ ধুনীয়া এজনী হৈ আহিছে। ধুনীয়াজনী হৈ কাৰ ওচৰলৈ যায় বাৰু? মানুহটোৰ ওচৰলৈ যায় সাধাৰণতে। নতুন কাপোৰ এযোৰ যেতিয়া আইগৰাকীয়ে পিন্ধে, আজিকালি গডৰেজবিলাকতে এখন দীঘল আইনা থাকেই নহয়, এবাৰ পিছফালেও চাব, এবাৰ মুখখনো চাব। প্ৰথমে মানুহটোৰ ওচৰলৈ যায়। জয় কৃষ্ণ। অৱশ্যে যিসকলে ফেচবুক কৰে প্ৰথমে চাগে ৰিলছ এটা বনাই লয়। বাৰু যা নহওক, যে এই যে সুন্দৰ হ'বলৈ ইচ্ছা কৰিছে কৃষ্ণৰ আগত, কৃষ্ণটো তেনেই সৰু হৈ আছে। কিয়? তাৰ কাৰণ যে কৃষ্ণই যেতিয়া বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ আহিছিল, তেতিয়া তেওঁ এখন মিটিং পাতিছিল যে মই দৈৱকীৰ নন্দন হৈ যাম, মোৰ লগত কোন কোন যাবা, কোনে কোনে কি পাৰ্ট ল'বা। কিছুমানে গৰুৰ পাৰ্ট লৈছে, কোনোবাই বৃন্দাবনৰ গছ, কোনোবাই তুলসী। ডাঙৰ ডাঙৰ ঋষিসকলে কি কৈছিল জানে? যে প্ৰভু আমি পৃথিৱীলৈ যাম, কিন্তু আপোনাৰ পত্নী হৈ যাম বুলিছে। জয় কৃষ্ণ। কিমান ডাঙৰ প্ৰস্তাৱ!
একদম দীঘল দীঘল দাড়ি থকা ঋষিসকল আছে প্ৰভু আমাক গোপিনী বনাই লৈ যাব আপোনাৰ গুণনাম গাম আপোনাক ভজিম কাৰণ লক্ষ্মীয়ে আপোনাক যিমান স্নেহ কৰে কাপোৰ ধুই দিয়ে আপোনাৰ গা মালিচ কৰি দিয়ে ইত্যাদি ইত্যাদি আমি এবাৰ কৰিম একেলগে 1600 জনে প্ৰস্তাৱ দিছিল গম পায় কিমানজন সেই 1600 গোপী আছিল এতিয়া চাব গোপীসকলক ক'লে তোমালোকে আগত জমা পিছত গৈ আছো এতিয়া তো হেনে কাৰোবা পত্নী হৈ গ'ল এটা শিশুটো নিজৰ স্বামী আহিবই কোন স্বামী জগতৰ স্বামী বুজিব পাৰিছে আমাৰ বৈষয়িক স্বামী স্ত্ৰী কথা কোৱা নাই আমিও ভজিছো কৃষ্ণক স্বামী হে কৃষ্ণ স্বামী তজু পাৱে আমি পখিলু হেৰা শৰণ বুজিব পাৰিছেনে যে কোনোবা এজন বিশেষ ব্যক্তিক যেতিয়া সৰ্বা হিচাপে ভাবি তেওঁতে আত্মসমৰ্পণ কৰা যায় তাকে দাস্য ভক্তি বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে এতিয়া গোপীসকলে অন্তৰখনে কৈ আছে স্বামীক চাবলৈ যাওঁ কিন্তু এটা দেৱ শিশু সেই কাৰণে কোনে কেনেকৈ কি কাপোৰ পিন্ধিছে একো হিচাপ নাই লিখিছে বাজে ৰুণ জুন কৰি নুপুৰ পাৱৰ চলৈ উচ্চ কুশলৰৈ কুণ্ডল কৰ্ণৰ সকলোবোৰ অলংকাৰ পৰিধান কৰি নিজৰ স্বামীক চাবলৈ গৈছে জগতৰ ঈশ্বৰ স্বামী যিজন কৃষ্ণৰ লগত আৰু কিছুদিনৰ পিছত বৃন্দাবনত আত্মা পৰমাত্মাৰ মধুৰ মিলন ৰাস নৃত্য আজি আপোনালোকে যে আহিছে আপোনালোকেও কৃষ্ণ স্বামীক বিচাৰি আহিছে ঘৰত শুনা পাওক আৰু দিগদাৰ হ'ব জয় আমি আছোৱেচোন আকৌ আমাক কাক বিচাৰি গৈছ আচলতে আমাৰ হৃদয়তে আছে কৃষ্ণ স্বামী আমাৰ হৃদয়ত আছে কৃষ্ণ স্বামী সেইজন তেওঁ খাদ্য কি আমি এতিয়া ভোক লাগিলে প্ৰসাদ খাইছো চাহ জলপান কিবা খাইছো কিন্তু আত্মাৰটোৰ যিটো ভোক লাগি আছে সেইটো ভোক হৈছে ভাগৱতৰ অমৃত সেইটোহে আচল বস্তু এনে এইটো খাই আছো কত হয়নে কিন্তু আমি আত্মাৰ খাদ্য গ্ৰহণ কৰিছো আজি জানো এই আত্মাৰ খাদ্যৰ ক্ষেত্ৰত নাম কিন্তু সৰ্বশ্ৰেষ্ঠ নাম বিনে কিন্তু আত্মা খাদ্য পূৰ্ণ নহয় শাস্ত্ৰত সিদ্ধান্ত দিয়া আছে বাৰম্বাৰ কৈ আছে যে সূৰ্য গহনত এক কোটি ধেনু ব্ৰাহ্মণ কদেই দান পয়াগ গংগাৰ জলত নিবাস কৰে দশ কল্প মান অযুতে কযজ্ঞ কৰে মেৰু সম সুবৰ্ণ কদেই দান একশত ভাগো গোবিন্দ নামৰ ৰেণুকু নুহিষ মান যে কোনোবাই যদি সূৰ্য গ্ৰহণত 1 কোটি গাই গৰু দান কৰে তথাপিও এটা নামৰ সমান হ'ব নোৱাৰে কোনোবাই যদি গংগাত বহুত দিন বাস কৰে যিমান পবিত্ৰ হ'ব নাম ললে তাতকৈ বেছি পবিত্ৰ হ'ব কোনোবাই যদি পৰ্বতৰ সমান খুন দান কৰে তাতকৈ ওপৰত হৰি নাম আছে আপোনালোকে লোৱাই নাই মই চিন্তা কৰিছো পাহৰিলেই নেকি বোলো নামটো পাহৰিছে নেকি কৈছে গোবিন্দ নামৰ ৰেণুকু নুহি সমান সকলোৱে এবাৰ জয় কৃষ্ণ ধ্বনি দিওঁ জয় কৃষ্ণ নাই টেম্পাৰ কমি গ'ল ভাগ লাগিল তাৰমানে বুজা গৈছে শব্দই অহা নাই জয় কৃষ্ণ তাৰমানে আটাইতকৈ কৈছে গহনে কোটি কৈছে সূৰ্য গহনত 1 কোটি যদি ধেনু দান কৰা হয় পয়াগ গংগা বুহি জল নিবাস কল্পবাস বহুত দিন যদি আপুনি তীৰ্থত জন্মগ্ৰহণো কৰি থাকে যজ্ঞ অযুতং মেৰু সম সুবৰ্ণ দানং গোবিন্দ নাম শতাংশ ন ভগৱানৰ যি নাম উচ্চাৰণ
ভগৱানৰ নাম উচ্চাৰণ কৰিলে সকলোবোৰ দুখ দূৰতে বিদূৰ হৈ যায়। আনহে নালাগে, স্বয়ং যমেও ভয় কৰে নামক। নাম এনেকুৱা পাৱাৰ। নামে কি দিয়ে মানুহক? আনন্দ দিয়ে। এই যে জয় কৃষ্ণ বুলি কৈছে, কিবা আপোনাৰ মোবাইলত বেলেঞ্চ নাইকিয়া হৈ গৈছে নেকি? জয় কৃষ্ণ যে বুলিছে যে আপোনাৰ ঘৰত থকা সম্পত্তি কমি যাব নেকি? নাযায়, বৰং আনন্দ বাঢ়িহে যাব। সেইকাৰণে নামক সৰ্বশ্ৰেষ্ঠ কৰি থৈছে। আৰু এই নাম আমাৰ হৃদয়তে আছে, নদী হিচাপে আছে, তাক আমি বুৱাই আনিব লাগিব। অতি সুন্দৰভাৱে এই গোপিনীসকলে নিজৰ কৃষ্ণ স্বামীক চাবলৈ যি সুন্দৰ বেশভূষা, উৰণ পিন্ধন, সুন্দৰভাৱে নিজকে সজ্জিতকৰণ কৰি গৈছে। তাত গৈ আকৌ কি খেলিছে? ফাকু খেলাৰ নিচিনা এই হালধি পানী খেলিছে, ৰংগুৰি খেলিছে, গাখীৰ চাখীৰ ইত্যাদি ইজনীয়ে সিজনীয়ে আনন্দতে মাৰি দি ফূৰ্তি কৰিছে। আহক সেইখিনি পদবন্ধে শ্ৰৱণ কৰো। জয় কৃষ্ণ। যশোদা